फ्रेंड्स आज मैं कला कचु और बुटर एटी रेसिपि लै आहिছোঁ। कला कचुखिनि काटि मैं 2 घंटामाনৰ কাৰণে ৰ'দত দি দিছিলোঁ নহলে ধৰিব পাৰে। এতিয়া কলা কচুখিনি বুটৰ সৈতে মই কুকাৰত 2টা চিটি আহিবলৈ দিম। 2টা চিটি অহাৰ পিছত কচুখিনি মই এনেদৰে বাটিত নুমাই লৈছোঁ। এয়া মই কেৰাহীত এতিয়া তেলখিনি গৰম হ'বলৈ দিছোঁ। গৰম হোৱা তেলখিনিত মই ইয়া পিয়াজখিনি দি দিছোঁ। এতিয়া মই 2টা তেজপাত দি দিম। আদা নহৰু পেষ্টখিনিও মই দি দিছোঁ। এতিয়া মই হালধি অলপ দি দিম। এতিয়া কুকাৰৰ পৰা নমাই থোৱা কচুখিনি মই দি দিছোঁ। মই কুকাৰত দিওঁতে নিমখখিনি দি দিছিলোঁ। এতিয়া মই ঢাকনিখন দি দিম। কিছু সময়ৰ কাৰণে আৰু উতলিব দিম। এয়া কচুখিনি ধুনীয়াকৈ হ'ব ধৰিছে, পানীখিনিও কমি গৈছে। এতিয়া মই গেছটো অফ কৰি দিম। এয়া মোৰ কচু আৰু বুটৰ ৰেচিপিটো ৰেডি হৈ গৈছে। এনেদৰে আপোনালোকেও বনাই খাই চাবচোন। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।